এ তেৰিকা হে চালা আমাৰ হে কামিলনি জানি ইতিয়ালৈকে আহি পোৱাই চালা এই ৰাতিপুৱা হয় সূৰ্য লাগি মোৰ চকু কপাল ফাটং ফাটং হৈ গৈছে এই ৰ'দত চালা আজি কিয় ইমান দেৰি কৰিছে সি হয় হে কিয় দেৰি কৰিছে এ তেৰিকা তেনেকা ধৰণৰ কাম কৰিলে নহ'ব চাবি কিন্তু এই কামিলনি জানি আজি মোক বহুত খং উঠাই আছে চাবি কিন্তু এইবাৰ চাবি আহকচোন তাক এনেকা মই শিক্ষা দিম নহয় চালা সেই যোৱাকালি সেই পাৰ্টি কৰোঁতে সেই এই ৰাতি অলপমান সেই পেচাবে কৰি লোৱা পালং নহয় জিকে ন তাতো আকৌ কি পেচাটো ইমান বেয়া গন্ধ বাপৰে বাপ তেৰিকা অলপ তিৰিকি লৈছোঁ ইমান ধৰ এই ৰুমত কাপোৰবিলাক সেই গেডাৰিং লাগি আছে সোনকালে আহিলে বোলো অলপ ধুবা দিম চালা কি যে কৰি আছে সেই কামিলনি যেনে নাই মোৰ আজি বহুত খঙে উঠি গৈছে ৰ পুষ্পা লোক কাকা অতিকে টিকা টুকা ঘোক কাকা অকা লোক কাকা এই আজিকালি কি যে সেই লৰা মখা সেই কিবা ঘি কাকা অকা কা লোক কাকা এনেকুৱা সেই গানবিলাক শুনি হয় এই দুনিয়াখন সেই ভূপেন হাজৰিকাৰ গান আছে এই জুবিনৰ গান আছে খগেন মহন্তৰ গান আছে এইবিলাক গানহে এইবিলাক শুনিব লাগে হয় নে নহয় এই যিয়ে নহওক ৰ মোৰ কামিলনি জানি আজি আহি পোনে মোৰ মাথা চাথা একদম মানে গৰম হৈ আছে চালা এই ইমান ৰৈ সূৰ্যটো আহি সেনেকৈ মোৰ সেই কপাল ফাটং ফাটং সেই ৰ'দটো দিছে এতিয়া কেইটা সেই 9টা বাজিবৰ হ'ল মই আজিকালি কি জানো না এই নখত চালে মই টাইম কিমান হ'ল মই গম পাওঁ 1 minute later এই তেৰিকা সঁচা সঁচিকৈ কামিলনি যে আজি মই এশাখা দিব লাগিব দেই জিকে নহওক সেই তেৰিকা সেই যোৱাকালি সেই লগৰকেইটাৰ লগত পুৰি সেনেকৈ অলপ সেই মুটানিও খাই দিব পালোঁ দেচোন জিকে নহওক নতুন বছৰৰ কাৰণে এই অলপ বেছিকৈ খাই দিয়াটো হ'ল এই চালা কি কৰিবি আৰু সেইকে ৰাতি একেবাৰে মুটি চুটি লোৱা পালোঁ এক কাপোৰ মুখা আলাই বিলাই পুৰি আছে এই তাৰমানে কি বুলি ভাবিছে হয় সেই চেপাক সেই বৰলা বুলি পাই সেনেকৈ মোক ইমান থকাবা ভাল পাইছে ন চালা সেই বান্দৰী জানি চালা এতিয়ালৈকে সেই কামত অহা নাই ৰ বাপেকে জিকে নহওক মই ভাবিছিলোঁ যোৱা মাহৰ পইচাটো সেই দিম বুলিকৈ মই কিয় দিলোঁ মই গম পাওঁ নহয় যোৱা মাহৰ সেই পইচাটো দিলে মাতে ইটো মাহটো সি কাম কৰিব নাহিলে হয় ময়োতো কম বুদ্ধিয়ক নহয় আজি আহক চালা তাক দিম তাক পিলা ফাটাই দিম চালা হাৰামি জানি চালা বান্দৰী হয়ে দে আজিকালি যি যুগ পৰিছে বাপৰে বাপ সেই কৰ্মচাৰীও সেই মালিকক ঠকাই ঠকাই সেই মালিকেও সেই কৰ্মচাৰীবিলাকক ঠকাই মই নহয় দেই কিন্তু সেই বুলি জিকে নহওক ৰ সেই ময়ো সেই ঠকাংকে আজি সেই বৰলা ভাত খাই থাকে পাছত হে তেৰিকা এই বৰলা মানুহটোৰ সেই ফোনটোনো কি খাটাটেং খাটাটেং শব্দ মুখা কৰি থাকে খালি সেই গাভৰু ছোৱালীটো সেই ফোন চোন নালাগে কেতিয়াও ৰং নাম্বাৰ চং নাম্বাৰ সেই ক'তো সেই গাভৰু ছোৱালী নালাগে সেই দুনিয়া সেই মদাহীবিলাকেহে মোক ফোন মাৰি থাকে কাৱৈ এই ৰ ক'ত আছে মোবাইলটো এই চালা হেল্ল' এই কোনে ফোন মাৰি আছা ঐ বিয়াই নেকি হে তেৰিকা মই ভাবিছিলোঁ কোনোবা গাভৰু ছোৱালীহে এই ফোন মোক কোনোবা ফোন কৰিলে নাই সেই বিয়ানী চিয়ানী আমাৰ ইয়াত কিয় আহিব হে আপুনি কি কথা কয় সেই বৰলা ঘৰত কোনোবা সেই বিয়ানী চিয়ানী আহি পায় নাই এই বিয়া ৰ সেই তেৰিকা সেই গামোচাটো কি এই দাদাটো বা একটা দিন খানা খাই শুই আছে আজি বা এতিয়া উঠিছেহে না নাই হেনা ৰ যাই চাম সেই মানুহটো মদ খাই ল'লে মুটি চুটি লৈ সবাকে কিজান আজি ধোৱা কৰাব ৰ বৰলাদা মোৰ আজি আহিব অলপমান দেৰি হ'লে খং চং নকৰিবি আৰু দেই ভণ্টি এই বৰলা ঘৰত কাম কৰিব পাৰে সেনেকৈ কি এই বহুত দেৰিকৈ অহা হৈছকা কিহৰ কাৰণত বেলেগৰ ঘৰত কাম কৰিব যোৱা মানুহবিলাককহে তই নেদেখ নেকি বেলেগে যি সেই সোনকালে 8টা বজাত 7:30 বজাত যায় তই কিহৰ মোৰ ঘৰত এই 8টা বজাত এই 9টা 10টা এনেকুৱা আশা কৰিছা দাদা এই কি কবি আৰু মোৰ ঘৰত যি একেবাৰে ল'ৰা ছোৱালী মতাটো খুৱাই বুৱাই কামত খেদাব লাগে ল'ৰা ছোৱালীহালক মই স্কুল পঠাব লাগে তাৰপিছতহে মই আহিব পাৰোঁ না আৰু মোৰো একেবাৰে কালি অলপমান টেঙা খালোঁ টেঙা খাই তেতিয়াহ'লে পানী চানী খাই মোৰ একে পেটৰ বিষ পাতলা পায়খানা হৈ গৈছে মই আহিবাই খোজা নাছিলোঁ আজি তথাপিও উপায় নাই দাদাৰ কথা ভাবিকে আহিলোঁ আৰু আজি কামখিনি কৰি দি যাম বুলিকে এইবিলাক ক'লে নহ'ব নহয় এই বৰলা পিছলা ঘৰত কাম কৰিব পাৰে সেনেকৈ আজাদী বুলি ভাবিছা এইবিলাক নহ'ব
যদি তোৰ কাম কৰিবা যদি ইচ্ছা নাই আজিয়ে সম্পূৰ্ণ কথা কৈ যা খুলি ভাঙি চিধা চিধি মধ্যে লাগিব হিচাপ তোৰ ঘৰত যদি ইমান কাম বন আছে মোৰ ঘৰত সেই কাম কৰিবা তই আহিবা নালাগিছিলা নহয় এই বেটি যোৱা মাহৰ পইচা মই এনে নিদিয়াকৈ থকা নাই তোৰ যিটো নেকি স্বভাৱটো চাই মই সেই যোৱা মাহৰ পইচাও ৰাখি থৈছোঁ ঠিকে আছে তই আজিয়ে কৈ যা মোৰ তাত কাম নকৰোঁ বুলিকে আৰু মোৰ তাত যদি আজিৰ পৰা যদি কাম কৰিবলৈ নাহ মই যোৱা মাহৰ যিটো নেকি সেই পইচা পাবলগীয়াটো মই সেই নেদোঁ আৰু এই মাহৰ যিটো পইচা পাবলগীয়া আছে সেইটোকো মই আজিৰ পৰা ভস্ম কৰি দিম দাদা মোক ইমান গালি পাৰি নাথাকিবি মোৰ গাটো বেয়া কাৰণেহে অহা দেৰি হ'ল বুলি ক'লোগেচোন তেতিয়াই এতিয়া কিহে কাম আছে না সেইখিনিহে মোক ওলাই দিয়া আৰু সেইখিনি কৰিকে মই সোনকালে আজি ঘৰত যাব লাগিব এনেকৈ গালি পাই থাকিলে মোৰো ভাল নালাগে দেই মালিক হ'ল বুলি আৰু মোক ইমান এনেকৈ জধাই মধাইকৈ গালি পাৰিলেই হ'ব নাহি মইহে জানিছোঁ কিমান মোৰ গাটো এইকেইটা দিন বেয়া হৈ আছে তথাপিও মই সেই তাৰ মুখখন চাইকৈ আহিছোঁ ইমান কাম বন খোৱা পৰি থাকে যিমান যিবিলাক বৰলা মানুহ না সেইটো কাৰণে কামখিনি কৰি চৰিকৈ থৈ যাওঁ বুলিকৈ আহোঁ বা তাৰ ইমান ডাঙৰ ডাঙৰ কথা ইমান ডাঙৰ ডাঙৰ লেকচাৰ পইচা হ'লে সময়ত দিবা টান পায় আজি যিয়ে নহওক কামখিনি মই যিমান খং উঠিলেও মই আজি মুঠতে তাৰ পৰা পইচাখিনি কাম চাম কৰি ওলাই লৈ যোৱাৰ চেষ্টাটো কৰিবই লাগিব কেনেবাকৈ পইচাটো ওলালোঁ যদি মই তাৰ ঘৰত মই ভৰি দিবাও নাহোঁ এই কথাই নহ'ব এনেকৈ থাকিলে মোৰ কাম নিদিলোঁ দাদা এইফালে আছোন কিহে কাম আছে না মোক সোনকালে ওলাই দি কাম খবা মই কৰি চৰিকে মই আজি সোনকালে ঘৰত যাব লাগে কাম কৰিবি ন এই যোৱাকালি মই সেই পাৰ্টি খাই এনেকৈ সেই পেচাবো কৰি ল'লোঁ সেই পায়খানাও কৰিলোঁ সেইবিলাক ভিতৰত যাচোন গোটেই একদম গেলা দুৰ্গন্ধ হৈ আছে সেইবিলাক আনি পটাপট মোক ধুই দি তেতিয়াহে তই সেই যোৱা মাহৰ পইচাও পাবি এই বৰলাক কি বুলি ভাবিছা যা এই তাত যা এইফালে সেই ৰুমত যা কিহে খাইকে ইমান হাগিলা মানুহটো বাপা ইমান দুৰ্গন্ধ এইটো কাপোৰটো মই কেনেকৈ যে ধুম এই ধুবা লাগিবই পইচাখিনি ওলাব লাগিব না যেন এনেকৈ হ'লে মই ধুম চকু মুদি হ'লেও ধুই দিবই ইমান বেয়া গন্ধ এইটো কাপোৰটো বাপা এই গোবৰ কাপোৰ ধুবা লগা বুলি কিমান কষ্ট বাপা কম পানী লাগিব এইখিনি কাপোৰত ইমান গোবৰ কাপোৰ মোক ধোৱা কৰাব নহয় এতিয়া সি যদি মোক পইচা একে বিচাৰা মতে এতিয়া নেদে নহয় মালিক চালিক চিন নাই মই আজি যি কৰিব লগা কৰি থৈ যাম তাৰ বাপটোৱে আজি সেই যোৱাকালি সেই অলপমান পেচাব কৰা হাগা কাপোৰহে ধোৱা পাছে সেইটো ক'লে নহ'ব ধুবাই লাগিব যিহেতুকে কাম কৰিব আহিছ মোৰ ঘৰত বৰলাই এই হাগি মুতি লোৱা কাপোৰবিলাক চব ধুব লাগিব মোৰ যিহেতুকে মাইকী নাই হয় নে নহয় নিজে গমেই পাইছে মোৰ মাইকী চাইকী নাই মোৰ বা হাগাহে কাপোৰ নাই মুতাহে কাপোৰ নাই কি কাপোৰ ধুবাই লাগিব এই ভণ্টি এইখিনি কাপোৰ ধুওঁতে ইমান দেৰি লাগিছে আৰু বাকীখিনি কাম কোনে কৰিব সোনকালে কৰ দাদা আজি হ'লে মোক পইচা লাগিব দেই গধূলি মোৰ আজি একে ঘৰত চাউল এটা নাই ল'ৰা ছোৱালীক কি খুৱাম আজি কিন্তু মোক একদম পইচা নেদওঁ বুলি নকবি দেই এই পইচা মই সেই অহা মাহৰ সেই লাষ্টতহে দিম বুলি ভাবিছোঁ এতিয়া পইচাৰ কথা নকবি নহ'ব পইচা নেদেৱ এই দুনিয়াৰ গোহৰ কাপোৰ খবা মোক ধুৱাই মাৰিছে সি হাগা মোটা আৰু মোক সি পইচা নেদওঁ বুলিকে কৈছে দাদা ইফালে আছোন তই ইফালে কি মোক কাম কৰাকে তই কি পইচা নেদওঁ কৈ থাক সেই বিঙি মই পইচা নেদওঁ বুলি কোৱা নাই নহয় অহা মাহত লাষ্টতহে দিম বুলি কৈছোঁ মই অহা মাহ ইটোৰ মাহত দিম কবি সিটোৰ মাহত আজি কেইমাহ হৈ গ'ল 3 মাহ 4 মাহ হৈ গ'ল কিয় মোক ইমান ঠগবাজি কৰি আছ পাবি তই সেই আজি সেই কামত সেই অলপ দেৰিকৈ অহাৰ কাৰণে মোৰো অলপমান টেনশ্যন আহি আছে দেচোন ৰ ইয়াতে ৰখিবি কি পইচা নেদওঁ বুলিকে ক'লি দাদা বাপা মোক হাগা মোটা কাপোৰ ধুৱাই আজি এনেকা কৰি আছ মোক আৰু তই কি সময়ত পইচা নিদিয়া কথা কৈ থাক বাৰু বাপা দাদা
কি পইচা নেদং কৈ থাকো তই খালি সেই বেঙি পইচা নিদং বুলি কৰা মই সেই অহা মাহৰ সেই লাষ্টতহে দিম বুলি কৈছোঁ লাষ্টত মোক আজি দিম কালি দিম কৈ ইমান কেইটা মাহ ঠকাই আছ কিয় মোক এনেকে ঠকবাজি কৰি আছ বাৰু থকা নাই সেই বেঙি তোৰ কাৰণেহে ভাল হৈছে ঐ এই অহা মাহৰ সেই যোৱা মাহৰ আৰু সেই এইটোৰ লগত 3 মাহৰ পইচা একেলগে মানে জমা কৰিকে দিম বুলি ভাবিছোঁ আৰু তোৰ সেই কামত খাটিব সেইটোহে মোৰ যে ইফালে ঘৰত চাউল নাই ভাত নাই মই কিমান কষ্ট চলিছে সেইটো বুজি নাপানো বাপা ঐ কি মালিক তই ইমান চিপিৰা বৰলা মালিক না ঐ বাপা ঐ চিপিৰা হ'বই লাগিব দেচোন এই তই হয় খবা মোটা কাপোৰ লৈ খা যা তোৰ ঘৰত তই নাম আৰু মই কাম পইচা নালাগে সেই কি মালিকৰ ওপৰত এনেকা কৰ্মচাৰী অত্যাচাৰ হৈ সেই মানুহজনে কিবা টাইপৰ আজি মোকচোন কিবা সেই গুহৰ কাপোৰ মুখা মোৰ মুখতে সপা চপা দি কৰা মানুহজনে কিবা মতা দাঙি টাইপ কাৱৈ এই সঁচায়ো দে কথাটো যি টি মানুহৰ ঘৰৰ কাম কৰিবা যোৱাটো বিৰাট ডাঙৰ সমস্যাৰে কথা হৈছে নাজানি নুশুনিকে গলং ময়ো মানুহে কোৱা কাৰণে ভালকে পইচা দে বুলিকেও যায় কেতিয়া পস্তালং না মানুহটো এইফালে বৰলা ঘৰৰ একো হেৰি বুজি নাপায় এতিয়াৰ পৰা হ'লে মই কাম কৰিবা গ'লে একে চাই চিন্তিহে যাব লাগিব নহ'লে মই আৰু নাযাওঁ আৰু কাৰো ঘৰত এনেকুৱা কাম কৰিব